নমস্কাৰ সকলোকে আৰু প্ৰথম ইন্ট্ৰটোৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, চুমতাৰা ইউটিউব চেনেললৈ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। বেছি দেৰি নকৰি ভিডিঅ'টো মাজলৈ সোমাই যাওঁ আৰু নতুন বন্ধু বান্ধৱী যদি আমাৰ এই ভিডিঅ'টো যদি চাই আছে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন বটন দবাই দিব, তেতিয়া আমাৰ প্ৰত্যেকটো ভিডিঅ' আপোনালোকে চাবলৈ পাব। তো বেছি দেৰি নকৰোঁ, ভিডিঅ'টো মাজলৈ সোমাই আজি ভিডিঅ'টো শেষলৈকে চাব। ইণ্টাৰেষ্টিং আৰু ধামাকা ভিডিঅ' হ'ব। মানে মোৰ কেইটামান কথা ক'বলগীয়া আছে। থাম্বনেইলখন দেখি চাগে নিশ্চয় বুজি পাইছে কিহৰ ওপৰত আজি ভিডিঅ'টো বনাইছোঁ। তো বুজি পাইছে চাগে আপোনালোকে। আচলতে আমাৰ অসমখনত হৈছে কি, অসম বুলিয়ে নহয় আচলতে আমাৰ ভাৰতবৰ্ষতে এতিয়া যিটো আপোনাৰ এক্সিডেণ্ট হৈ গ'ল, সেই এক্সিডেণ্টটো আপোনাৰ ৰাজ্যজুৰি কপি গৈছে। আৰু আমাৰ ভাৰততে নহয় আচলতে ৱৰ্ল্ডৰ ভিতৰত চবচে ডাঙৰ এক্সিডেণ্ট ৰেল এক্সিডেণ্ট হয়। তো তাৰ ওপৰতে মানে আজি ভিডিঅ'টো হৈছে আৰু কেইটামান ময়ো ক'ব বিচাৰিছোঁ। প্ৰথমে এটা কথা কৈ লৈছোঁ, 300 মানুহৰ মৃত্যু মুখত পৰিছে, মানে মৃত্যু হৈছে, ঢুকাইছে মানে। তো আপোনাৰ 800 মানুহ জখম হৈছে, মানে আঘাতপ্ৰাপ্ত হৈছে। তো যিকেইজন বাৰু মৰি গ'ল তেওঁলোকে মৰি গ'লে কেনেকৈ সুখে দুখে তেওঁলোকে কেনেকৈ কটালে মানে জীয়াই থকা দিনটোত, সেইটো বাৰু নাজানো। মৰাৰ পাছতো মানুহক ইমান আঠানি কৰি আচলতে গাড়ীৰ ভিতৰত দলিয়াই যেনিবা তেওঁলোকে কিবা সেই ইটাহে যেনিবা গাড়ী ওপৰলৈ উঠাইছে, নহবা সেই কিবা যেনিবা বস্তুৱে মাটিহে ওপৰলৈ যেনিবা দলিয়াইছে। তেনেকৈ বাৰু কৰিব নালাগে, কিন্তু আপোনালোকে ফেচবুকত বাৰু মোতকৈ আগতে আপোনালোকে বাৰু চাইছে চাগে। তো তাৰ ওপৰত মানে অলপ বেয়া লাগিছে। অসমৰ হওক বা য'য়ে নহওক, ভাৰতখনো আমাৰে দেশ ন। এক্সিডেণ্টটো হৈছে উৰিষ্যাখনটো আমাৰ ভাৰতৰ ভিতৰত থকা ৰাজ্য এখন। এজন সচেতন নাগৰিক হিচাপে ক'ব বিচাৰিলোঁ। তো মানুহক মানে মৰাৰ পাছতো ডেড বডিটো ইমান আঠানি কৰি দলিয়াই পমঠিয়াই এনেকৈ কৰিব নালাগে, যিহেতু বেয়া লাগে দিয়কচোন। বহাগৰ প্ৰায় 15 তাৰিখমানৰ পৰা আপোনাৰ এক্সিডেণ্ট অকল এক্সিডেণ্ট হৈ আছে। এতিয়া আপোনাৰ কেইদিনমানৰ আগত আপোনাৰ কোনোবা এজন ল'ৰা, মানে আচলতে একজেক্টলি মোৰ নামটো মনত নাই বাৰু। তো ভিডিঅ'টো হ'ল বাৰু, সেইটো দিন হৈ গ'ল মই ভিডিঅ'টো দেখা। তো বহিৰাজ্যত কাম কৰা যিটো ল'ৰা আছিল, ল'ৰাটো ঘৰলৈ আহোঁতে কোনোবা দুৰ্বৃত্তই তেওঁক হত্যা কৰিলে ৰেলৰ পৰা নমাই। সেইটোতো আপোনালোকে গম পায়। তো তাৰ পাছতে জোনমণি বাইদেউৰ সেয়া হ'ল আপোনাৰ কোন মৃত্যুৰ হেৰি হ'ল। আজিলৈকে বাৰু সঠিক ৰহস্য বাৰু অকণকৈ ওলাই আছে আৰু ওলাবগৈ লাহে লাহে, হ'লেও সেয়াই পুৰণা হৈছে। আৰু আজি দুদিনৰ আগত যিহেতু মই ক'ব গৈছোঁ, থাম্বনেইলটো দেখি গম পাইছে যিটো ক'বলৈ গৈছোঁ মই, দুদিন তিনিদিনৰ আগত আপোনাৰ ৰেল এক্সিডেণ্টটো শুনিছে। প্ৰায় 3খন ৰেলে একেলগে খুন্দা মাৰিছে। তাৰ অকণমান মই ক্লিপ এটা আছে বাৰু, মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। তো সেই ক্লিপটো মানে আপোনাৰ এনিমেশ্যনৰ দ্বাৰাহে দেখাইছোঁ। আপোনালোকে এইটো নাভাবিব যে মই এইটো ক'ৰবাত আছিলোঁ কিবা কৈছিলোঁ মই নিজে দেখিছিলোঁ, এইটো নহয় আচলতে। এনিমেশ্যনৰ দ্বাৰাই মানে কাৰ্টুনৰ দ্বাৰাই আপোনাৰ ভিডিঅ'টো মই হেৰি কৰিছোঁ, মানে বনোৱা হৈছে। তো অকণমান চাই লওক মানে এক্সিডেণ্টটো কেনেধৰণে হৈছিলে মানে। তো তাৰ অকণমান মানে এক্সাম্পল দিব বিচাৰিছোঁ কাৰ্টুনৰ দ্বাৰাই, মানে এনিমেশ্যনৰ দ্বাৰাই। তো চাই লওক ভিডিঅ'টো। 3খন ট্ৰেইন হয়। 3খন ট্ৰেইন মানে আপোনাৰ মানে প্ৰথম আপোনাৰ ট্ৰেইন যোৱাটো মই দেখাই দিছোঁ। 3খন ট্ৰেইন মানে প্ৰথমখন এখন গৈ আছিলে আৰু এখন মানে তাত জাষ্ট ৰৈ আছিলে, যিখন আপোনাৰ মালবাহী ট্ৰেইন আছিলে। মালবাহী ট্ৰেইনখন আপোনাৰ তাতে ৰৈ আছিলে। আৰু এই এক্সিডেণ্টটো হৈছিলে আপোনাৰ উৰিষ্যা বালাসৰ ডিষ্ট্ৰিক্টৰ বাহানগৰ ষ্টেচনত হৈছিলে এক্সিডেণ্টটো। আৰু এতিয়া যিখন গৈ আছে সেইখন হৈছে কৰমণ্ডল এক্সপ্ৰেছ হয়। আৰু সেই কৰমণ্ডল এক্সপ্ৰেছ মানে গৈ আছে, আপোনালোকে ধৰি লওক গৈ আছে। এইখন মানে এইখন ৰেলে হয়, এখন কৰমণ্ডল এক্সপ্ৰেছ বুলি ভাবি লওক। কৰমণ্ডল এক্সপ্ৰেছ গৈ আছে মানে। আৰু এইখন গৈছে আপোনাৰ বেংগলৰ পৰা তামিলনাডুলৈ গৈ আছিলে এই ৰেলখন। আৰু কৰমণ্ডল এক্সপ্ৰেছ মানে আপোনাৰ বাহানগৰ ষ্টেচনত ৰ'বলগীয়া কোনো কাৰণেই নাছিলে। আৰু সেইটো কাৰণে এই ৰেলখন মানে খুব স্পীডত গৈ আছিলে মানে এখন ৰেল। যিহেতু ষ্টেচন মাষ্টাৰে গম পায় আপোনাৰ যিহেতু কৰমণ্ডল এক্সপ্ৰেছ আহি আছে, সেইটো কাৰণে মানে আপোনাৰ যিখন মালবাহী যিখন ৰেল আছিলে, য'ত মানে অকল লোহাৰ আছিলে, মানে তাতে ৰড আছিলে, ৰডৰ কিবা হেৰি আছিলে। তো মানে যিখন মালবাহী ৰেল আছিলে সেইখন মানে ৰূপ টেগত থৈ দিছিলে। আৰু ইফালেতো মালবাহীখন আপোনাৰ লুপ টেগত থৈ দিছে। আৰু এইফালে মানে কি হ'ল, চিৰি দুটা মানে আপোনাৰ এটা চিৰি মানে আপোনাৰ যিটো চিৰি মানে খোলাকৈ যিটো চিৰি মানে কৰমণ্ডল যাবৰ কাৰণে যিটো চিৰি আছিলে, সেই চিৰিটো মানে আপোনাৰ কাটি থোৱা নাছিলে। মানে আপোনাৰ যিটো আপোনাৰ মালবাহী যোনখন ৰেলখন আছিলে, সেই ৰেলখনৰ লগতে মানে লগ খুৱাই দিয়া আছিলে। আৰু খুন্দাটো মাৰি দিয়াৰ পাছতে মানে যাহাই আপোনাৰ মালবাহীখনৰ খুন্দাটো মাৰি দিয়াৰ পাছত মানে তাৰ যিখিনি আপোনাৰ যিখন কৰমণ্ডল এক্সপ্ৰেছ আছিলে, তাৰ যিকেইটা ডবা আছে, ডবাকেইটা মানে চিটিকি আঁতৰত পৰিলেগৈ। মানে 2-3টা ডবা ডাউন লাইনত পৰি গ'ল। ডবাকেইটা 2টা নে 3টা ডবা পৰি গ'ল ডাউন লাইনত, আৰু আপ লাইনতো কেইটামান তেনেকৈ থাকি গুচি গ'ল। আৰু 3 মিনিটমানৰ পাছতে মানে যশৱন্তপুৰ এক্সপ্ৰেছ আহি আছিলে আপোনাৰ সিফালৰ পৰা। আৰু যশৱন্তপুৰ এক্সপ্ৰেছ আপোনাৰ গৈ আছিলে কালকাতালৈ মানে সেই সময়তে আপোনাৰ 3 মিনিটৰ পাছতে গৈ আছিলে, কালকাতা গৈ আছিলে। আৰু 128 স্পীডত যিহেতু গৈ আছিলে, আপোনাৰ সেই ষ্টেচনটোত ৰ'বলগীয়া কোনো কাহিনীয়ে নাছিলে। কিন্তু আপোনাৰ কি হ'ল, ডাউন লাইনৰ যিটো ৰেলৰ চিৰি আছিলে, তাত যিটো কৰমণ্ডল এক্সপ্ৰেছৰ যিখিনি ডবা আছিলে, ডবা মানে 2-3টা মানে আপোনাৰ পৰি আছিলে আপোনাৰ ডাউন লাইনৰ চিৰিৰ ওপৰত। আৰু চিৰিৰ ওপৰত পৰি থাকোঁতে মানে যশৱন্তপুৰ এক্সপ্ৰেছে আহি পেলাই ডাইৰেক্ট মানে খুন্দাটো মাৰি দিলে তাত। তাৰ পাছতে আপোনাৰ কি ক'ব আৰু, আপোনাৰ ৱৰ্ল্ডৰ চবচে ডাঙৰ এক্সিডেণ্ট হৈ গ'ল আৰু। বছ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি নিশ্চয় জনাবলৈ একেবাৰে নাপাহৰিব। আৰু মই নাজানো আপোনালোকক কিমানখিনি বুজাব পাৰিছোঁ বা ক'ব পাৰিছোঁ, মই নাজানো। যদি মোৰ ভিডিঅ'টো বনাওঁতে অলপ যদি ক'ৰবাত যদি ভুল হৈছে, প্লিজ মোক মাফ কৰি দিব।
তাকে ক'লোঁ আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ বাই বাই জয় অসম।